Dear student, welcome to my YouTube channel Assan Knowledge. তো আজি সায়েন্সৰ কুৱেশ্যনৰ MCQ কেইটা তোমাৰ কাৰণে লৈ আনিছোঁ। প্ৰথম শুকান বৰফ, এইটো গোটা CO2 হ'ব। বৰফৰ গলনাংক এইটো হ'ব। দ্ৰৱণ এটাৰ অধিক নথকা উপাদান হৈছে এইটো দ্ৰাৱক। কোৱালিটিৰ দ্ৰৱৰ চল উপাদান হৈছে এইটো গোটা হ'ব। গোটাৰ তৰলত বেছি হয়। সোডিয়ামৰ ৰাসায়নিক চিহ্ন এইটো। এলুমিনিয়াম অক্সাইডৰ সংকেত এইটো। শৰীৰৰ আটাইতকৈ দীঘল কোষ হৈছে স্নায়ুকোষ। তলৰ কোনটো এইটো তোমালোকৰ কাৰণে ৰাখিছোঁ, কমেণ্ট বক্সত জনাবা। তেজ এবিধ, এইটো সংযোজক কলা হয়। পানী আৰু খনিজ পদাৰ্থবোৰ জাইলেম কলাৰ পৰিবহণ কৰে। তাৰপিছত যদি প্ৰাৰম্ভিক বেগ ইউ অন্তিম বেগ বি হয়, তেন্তে ত্বৰণ হ'ব এইটো। বস্তু এটা আর ব্যাসার্ধের বৃত্তাকার পথত ঘুরে আছে, তো অর্ধবৃত্তত ঘোরার পিছত হরণ হব এইটো। ভরবেগের SI একক হব এইটো। কোনো বস্তুৰ ওপৰত প্ৰযুক্ত বলে আটাইকেইটা সলনি কৰিব পাৰে। মহাকৰণৰ বিশ্বজনীন ধ্ৰুৱক হৈছে এইটো জি। পৃথিৱীৰ বৰ হৈছে এইটো হয়। ভাৰতজনিত ৰোগ নহয় এইডছ। পেপটিক আলচাৰ এই দুয়োজনে আৱিষ্কাৰ কৰিছিলে। তলৰ কোনটো কাৰ্বন চক্ৰত নাই? এটাও নাই ইয়াত, এটাও নহয় গোটেইকেইটা। মাটিৰ প্ৰদূষণ বেছি পৰিমাণে হয় ৰাসায়নিক সাৰ আৰু কীটনাশকৰ দ্বাৰা। খালি টায়াৰটো বেপন গোটা পদাৰ্থতকৈ বেছি হ'ব। পাৰা একমাত্ৰ ধাতু যি সাধাৰণ উষ্ণতা তৰল। পাৰমাণৱিক ব্যাসাৰ্ধ নেনোমিটাৰ এককত জোখা হয়। প্লাষ্টিক কেৱল উদ্ভিদ কোষত পোৱা যায়। উদ্ভিদৰ পাতৰ পত্ৰৰন্ধ্ৰবিলাক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। কোনো গতিৰ ক্ষেত্ৰত হৰণমান শূন্য হ'ব পাৰে, এইটো ভুল। বল এইটো ভুল। F=ma। পৃথিৱীৰ মধ্যকাৰণিক ত্বৰণ আছে, এইটো শুদ্ধ হ'ব। বৃক্ষ এইটো হ'ব। স্কেলাৰ ৰাশি দূৰত্ব, ভেক্টৰ ৰাশি হৰণ। মই বাহক ওজন স্তৰটো নাইট্ৰজেন 78। তো তোমালোকে ইয়াৰ পৰা আশা কৰিছোঁ ধুনীয়াকৈ বুজিব পাৰিবা। থেংক ইউ।